এই ডিশটো এবাৰ খালে আপোনালোকো যেন প্ৰেমত পৰিব সেইটো খাটাং দেখিবলৈ যিমানেই ধুনীয়া বনাবলৈ আৰু খাবলৈকো সিমানেই সহজ আৰু সুন্দৰ হেল্ল' কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আকৌ এটা নতুন ৰেচিপিৰ সৈতে হাজিৰ মই তেনেহ'লে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো তাৰ বাবে মই চিকেনখিনি ভালদৰে ধুই ল'লোঁ তাতে মই দিলোঁ দৈ জোখ অনুসাৰে নিমখ আৰু জালুক এই গোটেইখিনি দি ধুনীয়াকৈ এবাৰ সানি ল'লোঁ আৰু নহৰু আদা দিবলৈকে পাহৰিছিলোঁ যিটো মই সদায় পাহৰোঁ তাৰপিছতে নহৰু আদাৰ পেষ্টখিনি দি এতিয়া মই অলপ সময় কাৰণে মেৰিনেট কৰি থৈ দিম চিকেনখিনি সেইফালে মেৰিনেট কৰি থৈ এইফালে আকৌ এটা মিক্সি বাতিত লৈ ল'লোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া এইখিনিও এটা পেষ্ট বনাই ল'ম আনফালে আকৌ কেৰাহীটো গেছত বহাই দিলোঁ নহয় গৰম হ'বৰ কাৰণে কেৰাহীটো গৰম হৈ অহাৰ মানে তাতে দিলোঁ ৰিফাইণ্ড তেল আৰু তেলখিনি গৰম হৈ অহাৰ পাছতে দিলোঁ লং ইলাইচি আৰু ডালচেনি সেইখিনি ফুটি অহাৰ পাছতে দিলোঁ যিখিনি পিঁয়াজ আৰু জলকীয়াৰ পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি এতিয়া পিঁয়াজখিনিৰ কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম এইখিনি হৈ থকাৰ মানে আনফালে আকৌ মিক্সি বাতিটোত লৈ ল'লোঁ কেইটামান কাজু ইয়াত কিন্তু কাজুৰ অবিহনে আপোনালোকে মগজু ব্যৱহাৰ কৰিব পাৰে কাজুখিনিৰো এটা ধুনীয়া ফাইন পেষ্ট বনাই ল'ম কাজুখিনি পেষ্ট কৰি থকাৰ মাজতে এইখিনি আকৌ এফালেও লৰাই আছোঁ কিজানিবা তলত ধৰিও যাব পাৰে নহয় ইতিমধ্যে কিন্তু পিঁয়াজৰ কেঁচা গোন্ধ ধুনীয়াকৈ গুচি গ'ল আৰু পিঁয়াজৰ কেঁচা গোন্ধ যোৱাৰ পাছতেই দি দিলোঁ মেৰিনেট কৰি ৰখা চিকেনখিনি এইখিনি এবাৰ ভালদৰে মিলাই ল'ম এতিয়া ইয়াতে দি দিলোঁ অকণমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি ইয়াত মই বেলেগ কিন্তু গুড়ি মছলা আৰু ব্যৱহাৰ নকৰোঁ পিছত অকণমান গৰম মছলা ব্যৱহাৰ কৰিম এতিয়া সেইখিনি দি ভালদৰে লৰাই এয়া ঢাকন মাৰি থৈ দিলোঁ এতিয়া কম জুইত মই লাহে লাহে কিন্তু এইখিনি ভাজি থাকিম আৰু যিমান কম জুইত ধুনীয়াকৈ ভাজিব সিমানেই কিন্তু ইয়াৰ টেষ্টটো আৰু ওলাই আহে আৰু দেখিছেনে কিমান পানী ওলাইছে এতিয়া মই ধুনীয়াকৈ ভাজা হোৱাৰ পাছতে তাতে দি দিলোঁ যিখিনি কাজু পেষ্ট কৰি ৰাখিছিলোঁ পেষ্ট কৰি ৰখা কাজুখিনি দিও ভালদৰে লৰাই দিলোঁ এতিয়া আকৌ ঢাকন মাৰি মই অলপ সময় কাৰণে হ'বলৈ দিম মই কিন্তু কম জুইত লাহে লাহে ভাজি আছোঁ বেছি জুই দি দিলে সোনকালেতো পানীটো শুকাই যাব হৈ যাব বাৰু কিন্তু যিটো টেষ্ট আহিব লাগে সেই টেষ্টটো কিন্তু নাহিব এতিয়া ধুনীয়াকৈ এইখিনি ভাজা হোৱাৰ পাছতে লাষ্টত অকণমান মই পানী দিলোঁ পানীখিনি স্কিপ কৰিব পাৰে নিদিবও পাৰে যিহেতুকে মই পোলাও লগত খাম সেয়েহে অকণমান জোল বনাইছোঁ আৰু বাচ্চাকেইটা বেছি শুকান হ'লেও খাব নোৱাৰে নহয়নে পানীখিনি দি ভালকৈ উতলিবলৈ দিলোঁ উতল অহাৰ পাছতে দি দিলোঁ অকণমান গৰম মছলা আৰু লগতে ধনিয়া পাত আৰু লগত একদম লাষ্টত এয়া দি দিলোঁ অলপমান ঘিখিনি দি ভালদৰে লৰাই আকৌ 2 মিনিটমান উতলিবলৈ দিম তাৰ পাছতে গেছটো অফ কৰি দিম আৰু এয়া ৰেডি হৈ গ'ল হোৱাইট চিকেন কঢ়াই খাবলৈ ইমানেই সোৱাদৰ মুখত দিয়াৰ লগে লগে পমি যাব এই চিকেন ৰেচিপিটো আপোনালোকেও এবাৰ ঘৰত বনাই খাব নিশ্চয় ভাল পাব এতিয়া যিহেতুকে ৰেডি হৈয়ে গ'ল এতিয়া ৰুটি নান ভাত পোলাও যিহৰ লগতে মন যায় ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰিব খাবলৈ ইমানেই সোৱাদৰ আৰু বনাবলৈকো তেনেই সহজ হয়তো ৰেচিপিটো দেখি আপোনালোকেও গম পাইছে ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ আজি মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই Thank you. Bye-bye.